নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰাইমনা গ্লোবাল ষ্টাডিলৈ। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে অসমৰ ভূগোলৰ ওপৰত থকা 20টামান প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 1 নম্বৰত আছে অসমৰ সৈতে কিমানখন ভাৰতীয় ৰাজ্যই সীমা সংলগ্ন? উত্তৰ হ'ব 7খন। এতিয়া বিৱৰণটো চাওঁ আহক। অসমৰ সৈতে মুঠ 7খন ভাৰতীয় ৰাজ্যৰ সীমা সংলগ্ন, অৰ্থাৎ অসমৰ সৈতে সৰ্বমুঠ 7খন ৰাজ্যই সীমা ভাগ বতৰা কৰি আছে। এই ৰাজ্যসমূহৰ ভিতৰত হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিমবংগ। এই 7খন ৰাজ্যই অসমৰ সৈতে নিজৰ বৰ্ডাৰটো শ্বেয়াৰ কৰি আছে আৰু সৰ্বমুঠ কিমান দৈৰ্ঘ্য এইটো আপোনালোকে মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো পথ ৰাষ্ট্ৰীয় জলপথ 2 নেশ্যনেল ৱাটাৰৱে 2 নামে পৰিচিত? ধুবুৰী টু শদিয়া এইটো ৰাষ্ট্ৰীয় জলপথ 2 নামে পৰিচিত আৰু এই পথটো আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। মনত ৰাখিব, এই পথটো ক'ত আছে? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা ধুবুৰী টু শদিয়াৰ এই ৰাষ্ট্ৰীয় জলপথ 2 1988 চনত ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছিল। এইটো মনত ৰাখিব। 3 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ উৎসসমূহৰ ভিতৰত কোনখন অন্যতম? দিহাং। এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ মুঠ 3টা উৎস আছে, তাৰ ভিতৰত দিহাংটো হৈছে অন্যতম। আৰু এই 3টা উৎস কি কি এইটো আমি তলত জানি লওঁ আহক। দিহাং, দিবাং আৰু লোহিত। মনত ৰাখিব, দিহাং, দিবাং আৰু লোহিত এই 3খন হ'ল ব্ৰহ্মপুত্ৰ নদীৰ উৎস, তাৰে ভিতৰত দিহাংটো হৈছে মূল উৎস। এতিয়া 4 নম্বৰ প্ৰশ্ন, অসমত প্ৰথমবাৰৰ বাবে কিমান চনত খাৰুৱা তেল খনন কৰা হৈছিল? উত্তৰ 1889 চনত। এতিয়া পৰৱৰ্তী প্ৰশ্ন, ওক টচৰ নামৰ বনৰীয়া ৰেচম পলু অসমৰ কোনখন জিলাত পোৱা যায়? অৰ্থাৎ ওক টচৰ হ'ল এটা ৰেচম বনীয়া ৰেচম পলুৰ নাম। এইটো ক'ত আছে, কোনখন জিলাত আছে এইটো সুধিছে। এইটো ডিমা হাছাও জিলাত আছে। এতিয়া ইয়াৰ বিষয়ে আমি অলপ জানি লওঁ আহক। ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত ওক টচৰ ৰেচম উৎপাদনৰ বাবে অসমৰ ভিতৰত আটাইতকৈ উপযোগী অঞ্চল। ইয়াত ওক গছৰ ওপৰত এই বিশেষ প্ৰজাতিৰ পলু পালন কৰা হয়। অসমৰ বনাঞ্চলত কোন গছবিধ অধিক পৰিমাণে পোৱা যায়? হলং গছ। এতিয়া এই হলং গছৰ বিষয়ে আমি অলপ জানি লওঁ। হলং হ'ল অসমৰ ৰাজ্যিক গছ, অৰ্থাৎ এই হলং গছজোপা অসমৰ কি ৰাজ্যিক গছ। যদি কেতিয়াবা প্ৰশ্ন তেনেকৈ কুৱেশ্যন দিয়ে অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি লিখিব আপোনালোকে? হলং গছ। আৰু অসমৰ বনাঞ্চলত ই আটাইতকৈ বেছি পৰিমাণে পোৱা যায় আৰু ইয়াক আটাইতকৈ ওখ গছ বুলিও কোৱা হয়। অসমৰ ভিতৰত আটাইতকৈ ওখ গছ বুলিও কোৱা হয়। ইয়াতে আৰু এটা কথা জানি ল'ব, অসমৰ বনাঞ্চলত আটাইতকৈ বেছি পৰিমাণে পোৱা গছবিধৰ নাম হ'ল কি? হলং গছ। আৰু ই অসমৰ ভিতৰত আটাইতকৈ ওখ গছ বুলি কোৱা হয়। আৰু আপোনালোকক যদি সোধে আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ কি? তৃণজাতীয় উদ্ভিদ, তেতিয়া আপোনালোকে কি লিখিব? বাঁহ। এইটো বাঁহ বুলি লিখিব। এতিয়া হওক পৰৱৰ্তী প্ৰশ্ন, বৰাক নদীৰ উৎপত্তি ক'ত? বৰাইল পৰ্বতমালা। এতিয়া এই বৰাক নদীৰ উৎপত্তি সম্পৰ্কে আমি অলপ জানি লওঁ আহক। বৰাক নদীৰ উৎপত্তি
মণিপুৰ পাহাৰত হয় আৰু ই লক্ষীপুৰৰ ওচৰত সমতল অঞ্চলত প্ৰৱেশ কৰে। ইয়াৰ পিছত এই নদীখন বাংলাদেশত গৈ প্ৰৱেশ কৰে আৰু বাংলাদেশক এই নদীখনক সুৰমা আৰু কুশিয়াৰা নামেৰে পৰিচিত আছিল আগত, কিন্তু বৰ্তমান এই নদীখনক বাংলাদেশত মেঘনা নামেৰে জনাজাত। আৰু গংগা আৰু ব্ৰহ্মপুত্ৰ সংযুক্ত প্ৰৱাহ গ্ৰহণ কৰি বংগোপসাগৰত মিলিত হৈছে এই নদীখন। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰস্তাৱিত চাহ বাগানৰ সময়ৰ মানক দ্ৰাঘিমাৰেখা কিমান? 90 ডিগ্ৰী পূব দ্ৰাঘিমাংশ। অসমৰ চাহ বাগানৰ সময়ৰ বাবে 90 ডিগ্ৰী পূব দ্ৰাঘিমাৰেখাক মানক দ্ৰাঘিমাৰেখা হিচাপে প্ৰস্তাৱ কৰা হৈছে। এতিয়া পৰৱৰ্তী প্ৰশ্ন, ভূপেন হাজৰিকা সেতুৱে কোন দুখন স্থানক সংযোগ কৰিছে? ধলা আৰু শদিয়া। ভূপেন হাজৰিকা সেতুৱে ধলা আৰু শদিয়া ভাৰতৰ দীঘল নদী সেতুসমূহৰ ভিতৰত অন্যতম। ই অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰিছে। গাই নদী ব্ৰহ্মপুত্ৰৰ উপনদী। ই কোন দুখন নদীৰ মাজত অৱস্থিত? দিহাং আৰু সোৱণশিৰি নদীৰ মাজত অৱস্থিত। অসমৰ পূৰ্ণিমা দেৱী বৰ্মন কোন প্ৰজাতিৰ সংৰক্ষণৰ বাবে বিশেষভাৱে পৰিচিত? ইয়াত কুৱেশ্যনটো অলপ ভুল হৈ আছে, আপোনালোকে এইটো শুধৰণি কৰি ল'ব। ইয়াত কুৱেশ্যনটো হ'ব, অসমৰ পূৰ্ণিমা দেৱী বৰ্মন কোন প্ৰজাতিৰ চৰাই বুলি লিখিব। চৰাই সংৰক্ষণৰ বাবে বিশেষভাৱে পৰিচিত। চৰাইটোৰ নাম হ'ল হাৰগিলা। হাৰগিলা চৰাইক সংৰক্ষণৰ বাবে তেখেত বিশেষভাৱে পৰিচিত। ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে হাৰগিলা আৰ্মি নামৰ মহিলা নেতৃত্বাধীন সংৰক্ষণ আন্দোলনৰ জৰিয়তে হাৰগিলা চৰাই সংৰক্ষণত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। প্ৰস্তাৱিত টিপাইমুখ বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে? বৰাক নদীৰ ওপৰত। টিপাইমুখ বান্ধ মণিপুৰ অসম সীমান্তৰ ওচৰত বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে বিদ্যুৎ আৰু বান নিয়ন্ত্ৰণ। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? 1970 চনত। আৰু এই গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো বিশ্বৰ ভিতৰত বৃহৎ CTC চাহ নিলাম কেন্দ্ৰ। এতিয়া পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোন অংশত তেল আৰু প্ৰাকৃতিক গেছৰ বৃহৎ ভঁৰাল অৱস্থিত? উজনি অসমত। এতিয়া উজনি অসমৰ কোন ঠাইত প্ৰাকৃতিক গেছ আৰু তেলৰ ভঁৰাল আছে এইটো আমি জানি লওঁ আহক। ডিগবৈ, মৰাণ, ৰুদ্ৰসাগৰ। ভাৰতীয় সংবিধানৰ কোন সূচীয়ে অসমৰ জনজাতীয় এলেকাৰ প্ৰশাসনৰ সৈতে জড়িত? ষষ্ঠ অনুসূচী। ষষ্ঠ অনুসূচীত অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলসমূহ প্ৰশাসনৰ ব্যৱস্থা উল্লেখ কৰা হৈছে। ইয়াৰ অধীনত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হয়। অসমৰ কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক? শুদ্ধ উত্তৰ বাক্সা। উপলব্ধ জনসংখ্যাৰ তথ্য অনুসৰি অসমৰ ভিতৰত বাক্সা জিলাৰ লিংগৰ অনুপাত সৰ্বাধিক। অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণী কোনখন? উত্তৰ বৰাইল পাহাৰ শ্ৰেণী। বৰাইল পাহাৰ শ্ৰেণী অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণী। ইয়াৰ এক বৃহৎ অংশ ডিমা হাছাও আৰু কাছাৰ জিলাত অৱস্থিত। অসমত মুঠ কিমানটা ৰামচাৰ স্থান আছে? এটাই আছে। অসমৰ একমাত্ৰ ৰামচাৰ স্থান হৈছে দীপৰ বিল। অৰ্থাৎ অসমত এখনে ৰামচাৰ স্থান আছে আৰু এইটো ক'ত অৱস্থিত? দীপৰ বিলত আছে। ইয়াক 2002 চনত ৰামচাৰ স্থান হিচাপে স্বীকৃতি দিয়া হৈছে। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা কোন দুখন দেশৰ সৈতে লগ লাগি আছে? ভূটান আৰু বাংলাদেশ।
অৰুণাচল প্ৰদেশত কামেং নামেৰে জনাজাত নদীখন অসমত কি নামেৰে জনাজাত? জিয়া ভৰালী। অৰ্থাৎ জিয়া ভৰালী নদীখনক অৰুণাচল প্ৰদেশত কি বুলি কোৱা হয়? কামেং। আজি ভিডিঅ'টো ইমানেই সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।